আপোনালোকে চাই আছে নিউজ 5 অসম। এই মুহূৰ্তত দিবলৈ আন এটি গুৰুত্বপূৰ্ণ খবৰ। এসপ্তাহৰ কাৰ্যসূচীৰে অসমলৈ আহিছে APCCৰ নতুন তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং। তত্ত্বাৱধায়ক হিচাপে অসমলৈ প্ৰথমবাৰ আহি জিতেন্দ্ৰ সিঙে প্ৰথমটো দিনতে কৰিলে এটা নিখুঁত ৰাজনৈতিক অংক। উজনিত ভেটি লৰা কংগ্ৰেছৰ ভৰসা এতিয়া চাহ জনগোষ্ঠীৰ ওপৰত। হোটেল অথবা আৱৰ্তন ভৱনত নাথাকি চাহ শ্ৰমিকৰ ঘৰতে নিশা যাপন কৰিছে জিতেন্দ্ৰ সিঙে। উজনিৰ পৰা দিছপুৰ দখলৰ মন্ত্ৰণাও দিলে সতীৰ্থ কংগ্ৰেছ কৰ্মীক। তাৰ পাছতে মঙলবাৰে পুৱাই বটদ্ৰৱা থানত এখন শৰাই আগবঢ়াই নেতাগৰাকীয়ে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু-আৰোগ্য কামনা কৰে। और हमने आज प्रार्थना करी है कि हमारे पूर्व मुख्यमंत्री तरुण गोगोई जी जल्दी स्वस्थ हों, जल्दी उनका अस्पताल से वापस आएं और ये जो स्थान है इसके आशीर्वाद से अमन चैन और शांति पूरे प्रदेश के अंदर रहे, यही हमारी प्रार्थना है। গুৰুজনাৰ পবিত্ৰ জন্মস্থান বৰদোৱাত পৰিদৰ্শন কৰি নেতাগৰাকী সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, উপদলপতি ৰকিবুল হুছেইনৰ লগতে কংগ্ৰেছৰ বহুতো নেতাকৰ্মীসকলে। ঢিঙৰ পৰা ইছামুদ্দিন আহমেদৰ ৰিপৰ্ট, নিউজ 5 অসম। আপুনি বাৰু সাংবাদিকতাৰ প্ৰতি আগ্ৰহী নেকি? তেন্তে পলম কিহৰ? 3 মাহতে শিকক সাংবাদিকতাৰ ব্যৱহাৰিক জ্ঞান আৰু লগতে নিজকে এখন ভাল প্লেটফৰ্মত প্ৰতিষ্ঠা কৰক। যোগাযোগ কৰক 6002177115 নম্বৰত নাইবা 9864249850 নম্বৰত। মুকলি কৰা হৈছে এখনি খাঁটি অসমীয়া গহনাৰ বিপণী, য'ত পোৱা যাব থলুৱা বিশুদ্ধতাৰ চানেকি। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে অসমীয়া গহনাৰ উচিত মূল্য ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে আৰম্ভ হ'ল ডিভাইন। আপুনিও যদি বিচাৰে খাঁটি অসমীয়া গহনা য'ত থাকিব বিশুদ্ধতাৰ চানেকি, তেন্তে আহিব পাৰে এইখনি খাঁটি অসমীয়াৰ গহনাৰ বিপণী ডিভাইনলৈ।